হাই বন্ধু বান্ধৱীসকল, মই আমৰ জেলি বনাব ওলাইছোঁ। তাৰ বাবে মই 3টা আম লৈছোঁ আৰু এই 3টা মই সৰু সৰু কৰি কাটি ল'ম। মাজৰ বেটুটো গুচাই পেলাই কাটি ল'ম ভালদৰে। আৰু সেইকেইটা মই এইপিনে লৈ লৈছোঁ। ইয়াতে মই এগিলাচ পানী দিছোঁ, এইখিনি মই বইল হ'ব দিছোঁ। ইয়াতে মই বিস্কিট লৈ লৈছোঁ, এইখিনি মই পিচি ল'ম। এয়া পিচি লৈছোঁ। ইয়াতে মই পেন এখনত দি লৈছোঁ, যিমান হৈছে সিমানখিনি মই চেনিও দিছোঁ জোখ কৰি লৈ পেলাই। যিমান আমৰ পেষ্ট হৈছে এইখিনি মই ভালদৰে লৰাই লৈছোঁ। ভালদৰে মিহলাই থাকিব লাগিব, লৰাই থাকিব লাগিব। এইখিনি যাব লাগিব পানীখিনি। তাতে মই দালচেনি পাউডাৰ আৰু ইলাচি পাউডাৰ অকণমান মিক্স কৰি দি লৈছোঁ। আৰু এইখিনি মই লৰাই এয়া হৈ গ'ল আমাৰ আমৰ জেলি। এইখিনি মই গৰমে কাঁচৰ বটল এটাত ভৰাই লৈছোঁ। ঠাণ্ডা পৰি গ'লে এইখিনি আঠা হৈ যাব। এইপিনে মোৰ আমৰ জেলি হৈ গ'ল, আপোনালোকে চাব পাৰে। এইখিনি মই খোৱালৈকে ফ্ৰিজত থৈ দিম।